আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ডেইলি লাইফৰ এটা দিন ভাবিলোঁ শ্বেয়াৰ কৰোঁ। প্ৰথমতে খাই লৈছোঁ লেচু, কোনে কোনে ভাল পায় মোক কমেণ্ট কৰিব। তাৰপিছত এবাটি দৈ লৈছোঁ, ওপৰত অলপ প্ৰলেপ পৰিছে, সেইখিনি প্লেটত উলিয়াই ৰাখিছোঁ, নিশ্চয় কিবা এটা কামতে খটুৱাম। এগিলাচ পানী লৈছোঁ আৰু ইয়াতে 2 চামুচ দৈ মিহলি কৰি দিছোঁ। বহুত বেছি ভাল গৰমৰ দিনত পেটৰ বাবে। আপোনালোকে দৈৰ পানী খাই চাবচোন। মই দৈখিনি খালোঁ, মায়ে দৈৰ পানীখিনি খালে। মায়ে এইটো একদম ফেভৰেট হয়, দৈৰ পানী খাই বহুত ভাল পায়। আজি বহুত কাপোৰ ধুলোঁ আৰু এতিয়া কাপোৰবোৰ এফালৰ পৰা জাপি গৈ আছোঁ আৰু যিখিনি প্লেটত দৈৰ প্ৰলেপ উলিয়াই ৰাখিছিলোঁ সেইখিনি ফেচ মাছাজ কৰিলোঁ। মুখখনত এটা গ্ল'য়িং স্কিন পায় আৰু ফেচটো বহুত ধুনীয়া হয়, কেতিয়াবা লগাই চাব। ইভিনিং টাইমত ওলাই আহিলেও ফ্ৰেণ্ড এজনীৰ লগত, পানী বটলটো লগতে থাকে আজিকালি। ষ্টাৰ চিটিৰ ৰিজৰ্ট বুলি এখন ধুনীয়া ৰিজৰ্ট আছে নলবাৰী টাউনৰ পৰা অকণমান দূৰত। আহি দুইজনী একমাখা খাই দিলোঁ এইবোৰ আৰু এতিয়া আজি মিনি ব্লগ ইয়াতে শেষ কৰিলোঁ। ঘৰলৈ উভতিলোঁ। বাই।